Hey guys, আজি মই ব্লগটো আৰম্ভ কৰিছোঁ ইয়াৰ পৰাই। এতিয়া 8টা বাজিছে আৰু মই গৈ আছোঁ নামঘৰলৈ। কিবা কেইটামান বস্তু দিবলৈ আছিলে, কালি থাকি গ'ল দিবলৈ, চ' আজি গৈছোঁ দিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোৱে গম পায়ে আজি ভাদ মাহৰ প্ৰথমটো দিন, গতিকে নামঘৰলৈ গৈ কিবা এটা ভাল লাগে। আৰু আমাৰ নামঘৰটো চাওকচোন, এয়া মই বস্তু দি গুচি গ'লোঁ, এয়া আকৌ আহিছোঁ, নাম লৈ আছে। কেমেৰা কোৱালিটিটো ইমান ভাল নহ'লে, ইফালৰ পৰা পূৰা আন্ধাৰ হৈ আছিলে, গতিকে গোটেই মুখখন ক'লা ক'লাকৈ উঠিলে। এয়া চাহৰ লগত মিঠাই দিছে খাবলৈ, মই যিহেতু চাহ নাখাওঁ, এই মিঠাইটোকে খাম। নামঘৰৰ পৰা আহিলোঁ, এয়া বতৰটো কেনেকুৱা কৰি আহিছে দেখিছেনে? আজি চাগে বৰষুণ দিব। বতৰটো ইমান বেয়া কৰি আহিছে, মাজে মাজে ৰ'দ দিয়ে, আকৌ বৰষুণ দিয়ে, আকৌ বেয়া